আচ্ছা হচ্ছে আজি আমার হাইকমান্ডর পৰা CWC প্লাস PNBৰ পৰা আমাক ইনষ্ট্ৰাকশন দিছে ভাবি ক্যান্ডিডেট সকলক নিজৰ নিজৰ এৰিয়াত কেম্পেইন আৰম্ভ কৰাৰ কাৰণে এই হিচাপত আমি গাঁৱে ভূঞে ঘূৰি আছে কতবা ডাঙৰকৈ তেনেকুৱা মিটিং কৰিছে কতবা সৰুকৈ কৰিছে আৰু ঘৰে ঘৰে সোমাই আছে আৰু ৰেসপন্সটো খুব ভাল আজি দিনলৈকে আমি 6-7খন মান আমি জয়নিং প্ৰগ্ৰাম কৰিছে আজিও আমি সৌভাগ্যক্ৰমে আমাৰ এই শান্তিনগৰৰ পৰা UPPL আৰু BJPৰ পৰা 210 ফ্যামিলি সকলে ইয়াত জয়েন কৰিছে খুব এটো ভাল লক্ষণ ইয়াৰ পৰা আমি গম পাওঁ যে এতিয়ালৈকে আমাৰ BPF হিচাপে আগৰ নিচিনা ষ্ট্ৰঙে আছে ঘূৰি আছে য'ত আমি ঘূৰি আছে তাতে দলে বলে আহিছে আমি কালি একেলগত কৰা নাই পাৰ্টিকুলাৰলি কেইজনমান ইণ্টেলেকচুৱেল সকলৰ কথা পাতিছে চাকৰিয়াল সকলৰো কথা পাতিছে গাঁৱৰ গাঁওবুঢ়াবিলাকৰ লগত কথা পাতিছে বিভিন্ন সংগঠনত লিডাৰ সকলৰো কথা পাতিছে এইবাৰ ৰেসপন্সটো খুব ভাল এনে আমি দেখা পাওঁ বা দেখা পাইছে য'ত গাড়ী ঘোড়া আপোনালোকে উঠিলে গম পাব অটো ৰিক্সা হওক বাছ হওক মিনি বাছ হওক কথা পাতি তাকে ৰাইজে এইবাৰ এই BTC ইলেকশ্যন লৈ পেলাই চবে আলোচনা কৰে তাতে চবে আমি শুনাৰ মতে বা ময়ো নিজে এবাৰ মিনি বাছ উঠি পেলাই এনে এজন সাধাৰণ পাব্লিক হিচাপে গম পালোঁ তাতে বেছিভাগে এইবাৰ আমাৰ BPF হাগ্ৰামা চৰকে বিচাৰিছে ইয়াৰ সাইডৰ পৰা আমি দেখা পাওঁ এবাৰ BPF চৰকাৰ বনোৱাটো বা হাগ্ৰামা চাৰি বেগ হোৱাটো এইটো কাটাং ৰেসপন্সটো খুব ভাল এইটো কাৰণে আমি বহুত এনকাৰেজ পাইছোঁ আৰু আপ টু ইলেকশ্যনলৈকে আমি কৰি থাকিম